Welcome back to my YouTube channel. চবকে নমস্কাৰ জনাইছোঁ আজি এটা নতুন ভিডিঅ'ৰ কাৰণে। হেল্ল' গাইজ, মানে আপডেটৰ কাৰণে আহিছোঁ। মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে অটোৰ কাৰণে কেনেকুৱা ৰুল আছিল, তো সেইকাৰণে মানে আপডেট এটা ভিডিঅ' লৈ আহিছোঁ। মানে মই গৈছিলোঁ DT অফিচ, যোৱাকালিয়ে গৈছিলোঁ। তো আহি পেলাই মানে টাইম পোৱা নাই ভিডিঅ'টো বনাবৰ কাৰণে। তো আজি ভাবিছোঁ ভিডিঅ'টো বনাই দিওঁ, কাৰণ আপোনালোকে ৱেইট কৰি আছে যে গুৱাহাটীত বৰ্তমান ইলেক্ট্ৰিক অটো বন্ধ হ'ব নেকি, বা ৰুলবিলাক কেনেকৈ কি কৰিব লাগিব। তো সেইবিলাকৰ কাৰণে আজি মই গোটেইখিনি জনাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ভিডিঅ' পাবৰ কাৰণে, আৰু যদি ভিডিঅ'টো ভাল লাগে তো লাইক এটা কৰিব। তো চাওক, দ্বিতীয় অফিচত যেতিয়া মই গৈছোঁ, মানে এনফৰ্চমেণ্ট আৰু MVI বহুত গাড়ী টানি নিছে, জপাই তপাই নিছে। ধৰি লওক লখৰা হওক, বেলতলা হওক, মানে বহুত গাড়ী মানে প্ৰায়ভাগ নিছেই। নি পেলাই কি কৰিছে, DT অফিচত ৰাখিছে। তাৰপিছত মই মানে সুধিলোঁ DT অফিচত যোনজন মই মানে লাইচেঞ্চ বনাইছিলোঁ, তেওঁৰ লগত মোৰ অলপ চিনাকি আছে। ছাইডত মাতি আনি সুধিলোঁ কথাখিনি, এইবিলাক গাড়ীবিলাক কিয় আনিছে। এতিয়া মোক কৈছে এইবিলাক গাড়ী ফ্ৰড কৰিছে। বোলো কেনেকুৱা ধৰণৰ? কৈছে লাইচেঞ্চ আছে তেওঁ বেলেগ লগৰ নামত, আৰু তেওঁ ৰেপিড' ID খুলি লৈছে, আৰু তেনেকৈ তেওঁলোকে অটো চলাই আছে। মানুহে কমপ্লেইন কৰিলে তেওঁ ধৰি পেলাই তেওঁ লাইচেঞ্চখন চিজ কৰিছে, গাড়ীও চিজ কৰিছে, DT অফিচত সোমোৱাই ৰাখিছে। মই সুধিলোঁ বোলো যদি গাড়ীখন উলিয়াবলগীয়া হয় তেতিয়া? কৈছে কোনো পধ্যে উলিয়াব নোৱাৰি, কাৰণ তেওঁলোকৰ লাইচেঞ্চলৈকে চিজ কৰিছে, আৰু গাড়ীখন চিজ পূৰা মানে চিল মাৰি দিছে। কৈছে চিজ কৰাৰ পিছতো খুলিব নোৱাৰে, কৈছে গাড়ী তাতে পচি মেলি যাব, কোনো পধ্যে চলাব নোৱাৰে। তো সেইকাৰণে যোনে গাড়ী চলায় তো প্লিজ নিজৰ লাইচেঞ্চ দি, নিজৰ ৰেপিড' হওক, অ'লা হওক, উবেৰ হওক, যি হওক অনলাইন এপ, তো নিজৰ লাইচেঞ্চ দি, নিজৰ ID দি, নিজৰ প্ৰুফ দি খুলিব, যাতে ভৱিষ্যতে প্ৰব্লেম নহওক। তো গম পাইছে যে পুলিচে কিমান গাড়ী ধৰিছে। আৰু ইলেক্ট্ৰিক অটো বৰ্তমান কোনো পধ্যে বন্ধ নহয়। চৰকাৰে মানে ঘোষণা কৰি থৈছে যে আমাৰ অটো বুলি নহয়, চব গাড়ী ইলেক্ট্ৰিক হৈ আহি আছে। তো সেইকাৰণে ইলেক্ট্ৰিক গাড়ী বন্ধ নহয়। ইয়াত কিছুমান ৰুল ফ'ল' কৰিব দিছে, যেনেকৈ মই আপোনাক দেখাই দিছোঁ। আপোনাৰ এইডোখৰত এই যোনটো বক্স আছে, এইটো মোৰ হয়তো হ'ল ডেস্কবৰ্ডৰ বৰ্ড হয়। ইয়াত এটা প্লাছ চিন আঁকি ল'ব দিছে, কাৰণ ইয়াত আপোনাৰ ঔষধ পাতিবিলাক ৰখা এইটো বক্স হিচাপত ইউজ কৰিব দিছে। প্লাছ ইয়াত যোনটো মই আগত FIR বক্সটো দিছিলোঁ, মই এইটো অৰ্ডাৰ কৰিছোঁ, আহি আছে। তো এই দুটা বস্তু লাগিব। তাৰ লগতে গাড়ীখন মেইনটেনেঞ্চ আছে বহুত। আপোনালোকে বহুতে মেইনটেনেঞ্চ নকৰে, যায় তাই ষ্টাইল দি পেলাই গাড়ীখন সজাই লয়, আৰু পুলিচে ধৰি লৈ গুচি যায়। যিমান গাড়ীটো সজাব বিৰাট ফাল্টু দেখি, তেতিয়া গম পাব পুলিচে আপোনাক ধৰাৰ সম্ভাৱনা থাকে। তো এইবিলাক কাম নকৰিব, চিম্পল গাড়ীখন ৰাখক যেনেকৈ আহে। কিবা নাম লিখাটো বেলেগ কথা। আৰু এটা বস্তু পিছফালে মই দেখাই আছোঁ, এইটো আপোনাৰ এই যোনডাল দেখিছে, এইডাল ফিটাডাল দেখিছে, এই ফিটাডাল মানে প্ৰতিখন গাড়ীত লগাব লাগে এডাল। এইটো হৈছে ফিটনেছৰ। আৰু মোক কৈছে আৰু এডাল লগাব কৈছে, যোনটো ৰঙা কালাৰ আহে, এনেকুৱাত লগাব দিছে, নহ'লে এনেকুৱা ওপৰত লগাব দিছে। মানে ইয়াত আৰু এডাল ৰঙা ফিটনেছৰ ফিটা লগাব দিছে। তো মোৰ এডাল লগোৱা আছে। আৰু এটা বস্তু মোৰ গাড়ীত নাই, তেওঁ কৈছে দাদাজনে, এইখিনি জেগাত ষ্টপ লিখি ল'ব দিছে, কাৰণ ৰেড লাইট য'ত থাকে তাত লগত ষ্টপ বা কিবা এটা থাকিব লাগে। তো গাড়ীৰ ষ্টপ দুটা মই লিখিম, আৰু আগৰ যোনটো প্লাছ বক্স, মই এই প্লাছ বক্সটো ঠিক কৰি ল'ব লাগিব। ইয়াত এই প্লাছ বক্সটো লগাই ল'ব লাগিব। মোৰ গাড়ীখনৰ আগফালে চাই আপুনি এটা বস্তু দেখাই আছোঁ, মই চাব হা। এইখিনি জেগাত এটা মানে তিনিকোণীয়া এটা হেৰি পায়, এইটো ৰঙা নিচিনাটো স্কোৱাৰ টাইপৰ, সেইটো বস্তু লগাব দিছে, যাতে আঁতৰ পৰা ৰাতি জিলিকি থাকে, যাতে গাড়ী এখনে দেখা পায় যে গাড়ী এখন আহি আছে। কথা, যদি আপোনাৰ ইলেক্ট্ৰিক অটো নাইকিয়া, ধৰি লওক পেট্ৰল অটো হওক বা CNG অটো হওক, তো তেওঁলোকক কৈছোঁ, যদি সেইবিলাক অটো চলায় আপোনালোকে অনলাইনত চলালে বাৰু কোনো নাই, যদি অফলাইন চলায় পুলিচে এটা বস্তু চেক কৰে, কাৰণ অটোখন হৈছে টেক্সি। সেইটো মনত ৰাখিব। পেট্ৰল অটোবিলাকত এটা ইয়াত মিটাৰ থাকে, আপোনালোকে চিনি পায়, এইখিনি জেগাত এটা মিটাৰ থাকে, যোনটো মিটাৰ নেকি কি বিল উঠে। তো সেইটো যদি ইউজ নকৰে, কিন্তু লগোৱাটো কম্পালচৰি, কাৰণ নহ'লে সোধে যে চিটিত চলাই আছে,
তো মিটাৰ কটা সেইটো এটা মাইনাছ পইণ্ট আমালৈ আহে। তো সেইটো ঠিক কৰি ল'ব লাগে, কাৰণ আমাৰ ইলেক্ট্ৰিকত নালাগে, কাৰণ আমি ৰেপিড' অ'লা উবেৰত চলোৱা গাড়ী হয়। তো এইটো প্ৰব্লেম নাই। আৰু এটা কথা কৈ দিওঁ, বিশেষ কথা এটা কওঁ, এই কথাটো যাতে মনত ৰাখে যে লোভে পাপ পাপেই মৃত্যু। এইটো কথা মনত ৰাখিব। কি কাৰণে মই কৈ আছোঁ, কাৰণটো হৈছে য'ত নেকি মোৰ গাড়ীটো ছিটটো চাওকচোন, কেইটা মানে 3জন, ঠিক আছে। মোৰ আগছিট নাইকিয়া দেখিছে, আগছিট কোনো পধ্যে মই নাৰাখোঁ, কাৰণ মোৰ গাড়ী যিমান টকা দি লৈছোঁ না, যাৰ গাড়ী আছে তেওঁলোকে বুজে। কাৰণ এটা ছিটৰ কাৰণে 10,000 টকা ভৰিব নাই। পুলিচে যদি ধৰে ডাইৰেক্ট 10,000 টকা ফাইন কাটি দিয়ে আগছিট দেখিলে। তো যিদিনাখন ধৰিব সেইদিনাখন গম পাব। আৰু এই ছিটটোৰ কথা কিয় ক'লোঁ, ইয়াত 3জনহে বহিব পাৰি। তো আগত ছিট লগাই লৈ যিখিনি মানুহে গাড়ী চলাই আছে, তেওঁলোকে হৈছে কি 3জনৰ জেগাত 6জন উঠাই লয়। 6জন উঠিলে মানে লোভ হৈ গ'ল যে 10 টকাতে বেছি পাওঁ বা 20 টকাতে বেছি পাম। তো সেইটো নকৰিব, কাৰণ সেইটো পুলিচে যিদিনাখন পাব না, তো সেইদিনাখন গম পাব যে কি কৰিলোঁ। 10 টকাত 10,000 যাব, 20 টকাত 20,000 যাব, সেইটো মনত ৰাখিব। আৰু নতুনকৈ কেইজনমান চেঙেলীয়া ড্ৰাইভাৰ আহিছে, বেয়া হিচাপত কোৱা নাই, যদি লাইচেঞ্চ আছে চলাওক, কাৰণ মই কাৰো হেৰি নহয়, এটা কথা ক'ব আহিছোঁ। ড্ৰাইভাৰ হিচাপত থাকিব লাগে। এইখন আমাৰ সৰু গাড়ী, ঠিক আছে। সৰু গাড়ীখনত কোনো হেণ্ডিমেন নাথাকে। আৰু সৰু সৰু ল'ৰাবিলাকে কি কৰে, তেওঁ ড্ৰাইভাৰ হয়, তেওঁৰ লগত এটা বন্ধু যোনেই নহওক লগত এজন লৈ আহে। তো লগত লৈ আহিলে কি প্ৰব্লেম হয় জানা, এজনী ছোৱালী আপোনাৰ অ'টোত বহিবলৈ কমফৰ্টেবল নহয়। কি কাৰণে, তেওঁ ড্ৰাইভাৰটোক বিশ্বাস কৰে, লগৰজনক বিশ্বাস নকৰে। তো সেইকাৰণে ড্ৰাইভাৰ ছিংগল, অ'টো চলালে ছিংগল হৈ আহিব। মোক কেইজনমানে কমেণ্ট কৰি আছে যে দাদা গাড়ী ল'লে কি গাড়ী ভাল হ'ব। গাড়ীটো মই এতিয়া চাওক, কাৰো হিচাপত বেয়া বুলি নকওঁ, চব গাড়ীয়ে ভাল, কিন্তু নিজৰ পচন্দ থাকে। নিজৰ পচন্দ মতে গাড়ী লোৱাটো ভাল। কাৰণ এনেকুৱা হৈছে, মই যদি কওঁ আজি যে গগৈ ভাল, আপুনি গৈ পেলাই দুজনক ফুৰিব, ভাড়া আহিছে, 2জনক ফুৰিব, 2জনে কি ক'ব যে TVSখন ভাল বা গগৈখন ভাল, ঠিক আছে। পিছত মোক ক'ব যে বেলেগে কৈছে গগৈখন বেয়া, TVSখন ভাল। কথা তেনেকুৱা। আকৌ যদি আপুনি বেলেগক গৈ সোধে যে TVSখন ভালনে বেয়া, সি যদি কয় বেয়া, তেতিয়া আপুনি ভাবিব যে দাদাই কৈছিল গগৈখন ভাল। তো সেইটো কাৰণে নিজৰ এটা মাইণ্ডত খেলাই গাড়ীটো ল'ব। কাৰণ মোৰ ওপৰণিত যোনটো মই ভাল দেখিছোঁ, মই সেইটো গাড়ী লৈছোঁ। পইচা ছেম মোৰ গাড়ীবিলাকৰ, ক'ৰবাত 10-5 হাজাৰ টকা কম, এনেই বৰাবৰ দাম আছে। দুয়োটা সমানে, যি ইলেক্ট্ৰিক লয় সমান দামেই হয়। তো সেইটো চাই চিন্তি ল'ব। যদি এইটো গাড়ী ল'ব খুজিছে, এইটো হৈছে AP। মই AP গাড়ীটো লৈ এটাই কথা, গোটেই গাড়ী হৈছে পূৰা লোহাৰৰ, কোনো ফাইবাৰ গাড়ী নহয়। তো সেইটো কাৰণে লৈছোঁ। প্লাছ মাইলেজ যোনটো কয়, মাইলেজ বৰাবৰ দিয়ে। তো চাৰ্জ দিয়া কোনো প্ৰব্লেম নহয়। আৰু আপুনি যেনেকুৱা জেগাত যাম বুলি ভাবে তেনেকুৱা জেগাত যাব পাৰে। বোলে নগাঁও যাওঁ, নলবাৰী যাওঁ, ক'ৰবাত যাওঁ, তাতকৈ চাৰ্জ দিয়া জেগা থাকিব লাগে, মানে বিন্দাছ আপুনি যাব পাৰে। তো সেইটো কাৰণে মই এইটো গাড়ী ল'লোঁ, যেনেকৈ AP E-City হয়। বহুতে নাম সুধি থাকে যে দাদা আপোনাৰ গাড়ীৰ নামটো কি আৰু মাইলেজ কিমান। তো কৈ দিছোঁ, গাড়ীটোৰ নাম AP E-City, FX E-City। তো প্লাছ 150 মাইলেজ দিয়ে, 150 যায়। তো ইয়াত কোনো কম নাযায়। যদি আপুনি নৰ্মেলত চলে অলপ বেছিহে পাব। তো নিজৰ ওপৰতো চাই ল'ব। মোক বহুতে কয় যেন দাদা মই গুৱাহাটীত গাড়ী চলাব পাৰিম নে নোৱাৰিম। পাৰিব, কিয় নোৱাৰিব। যদি আপোনাৰ গুৱাহাটী ষ্টেচনত গাড়ী আছে কিয় নোৱাৰিব। যদি আপোনাৰ গুৱাহাটীত ঘৰ, যদি বাহিৰা হয় নিজৰ গাড়ী নল'ব, বেলেগৰ গাড়ী চলাওক, কোনো প্ৰব্লেম নাই। কাৰণ ড্ৰাইভাৰ আছে ইয়াত, বহুত ড্ৰাইভাৰ আছে। ড্ৰাইভাৰবিলাকক যাতে অসন্মানি নকৰিবা, কাৰণ সিহঁতে তোমালোকৰ আগৰ পৰা ড্ৰাইভাৰ হৈ আছে, আজি ড্ৰাইভাৰ হোৱা নাই। সিহঁতক কোনো বেয়া ধৰণৰ কথা গালি পেলাচ নকৰি যদি শান্তিমতে গাড়ী চলোৱা, কোনো প্ৰব্লেম নাই গুৱাহাটীত। কাৰণ চবৰ এটা ইজ্জত থাকে, তেওঁলোকৰো ইজ্জত আছে, আপোনাৰো ইজ্জত আছে। তো প্লিজ 01 চাব গুৱাহাটীৰ ষ্টেচন। তো আজিলৈ ইমানখিনি আছিল।
তো বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰিব, আৰু যদি মোৰ কিবা ভুল হৈছে তো ক্ষমা কৰি দিব। যদি কিবা জানিবলগীয়া থাকিল তো প্লিজ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।